এখন গাঁৱত তান্ত্ৰিক বাবা এজন আছিল। সি ওচৰ পাজৰ সকলো গাঁৱতে জনাজাত আছিল। কাৰণ যেতিয়াই কোনোবা গাঁৱত ভূত ভুতুনিয়ে মানুহক দিগদাৰ দিয়ে তেতিয়াই তান্ত্ৰিকজনে গাঁৱৰ মানুহক সহায় কৰিছিল। সেইবাবে সকলোৱে তেওঁক ভুতুনি চিকাৰী বুলিও মাতিছিল। এদিনাখন ওচৰৰে মাধৱপুৰ নামৰ গাঁৱত এজনী ভুতুনিয়ে বাস কৰিবলৈ লয়। সেইকাৰণে গোটেই গাঁৱৰ মানুহে ৰাতিটো ওলাব নোৱাৰা অৱস্থাত পৰে, যাৰ বাবে গাঁৱৰ মানুহবোৰ ভুতুনিৰ ভয়তে বহুত অশান্তিত থাকিবলগীয়াত পৰিছিল। কেতিয়াবা গাঁৱৰ মানুহবোৰৰ জীৱ-জন্তুবোৰ ভুতুনিৰ ভয়ত পলাই যায়, নহ'লে বৰষুণৰ বতৰত ৰাতি কাপোৰবোৰ তিতি থাকে। তাহাঁতি ভুতুনিৰ ভয়ত বাহিৰলৈ ওলোৱা বন্ধ কৰি দিয়ে। বহুত দিন হৈ যোৱাৰ পিছত গাঁৱৰ গামবুঢ়াক সেই ওচৰৰ গাঁৱৰ তান্ত্ৰিকজনৰ কথা জনায় গাঁৱৰ মানুহে। আৰে গামবুঢ়াকাইটো আমি আৰু কিমান ঘৰৰ ভিতৰতে লুকাই থাকিম, আৰু আমাৰ কাৰোবাৰ নহয় কাৰোবাৰ মৃত্যু হৈয়ে আছে ভুতুনিজনীৰ পৰা। আপুনি কিয় একো কৰিব পৰা নাই ভুতুনিজনীক খেদাবলৈ? কিনো কম গজেন, পূজা পাল আদি সকলোবোৰ কৰিলো, এইজনী ভুতুনি শান্তই হোৱা নাই। এইজনী বহুত শক্তিশালী হয় ভুতুনি। গামবুঢ়াকাইদেউ, মই শুনিছোঁ ওচৰৰ গাঁৱত এজন বহুত শক্তিশালী তান্ত্ৰিক আছে। সেইজনে যিকোনো আত্মা ভূত পিশাচক নিজৰ কণ্ট্ৰলত আনিব পাৰে। তেওঁ ইমানেই শক্তিশালী যে সকলোৱে তেওঁক ভুতুনিৰ চিকাৰী বুলিও মাতে। আমি তেওঁৰ লগত আলোচনা কৰিব লাগে। মোৰ মতে তেওঁই আমাক সহায় কৰিব পাৰিব। ঠিক আছে, কাইলৈ ৰাতিপুৱাই মই লক্ষ্মণপুৰলৈ যাম আৰু সেই তান্ত্ৰিকজনক ইয়ালৈ লৈ আনিম। ব'ল এতিয়া ঘৰলৈ যাম, সন্ধিয়াই হ'বলৈ হ'ল। ভুতুনিজনী আহি আমাকে উঠাই লৈ যাব নহ'লে। তাৰ পিছত তাহাঁতি নিজৰ ঘৰলৈ বুলি যায়গৈ, আৰু ঘৰ পোৱা মাত্ৰে তাহাঁতি শুই পৰে। ৰাতি হোৱা মাত্ৰে সেই ভুতুনিজনী গাঁৱৰ ওপৰেদি উৰি উৰি আহে তালৈ। এইবাৰ ভুতুনিজনীয়ে এজন বৃদ্ধ খেতিয়কক দেখে, যিয়ে জুইত ভাত ৰান্ধি আছিল। তাৰ পিছত ভুতুনিজনীয়ে বৃদ্ধজনৰ চুলিত ধৰি উৰুৱাই পিনি জংঘলৰ ফালে লৈ যায়। সেই বৃদ্ধজনে সহায়ৰ বাবে চিঞৰে, কিন্তু কোনোৱে সহায় কৰিবলৈ নোৱাৰে। পিছদিনা ৰাতিপুৱা গাঁৱৰ গামবুঢ়া লক্ষ্মণপুৰ গাঁৱলৈ ওলাই যায়। কিছু সময়তে তেওঁ লক্ষ্মণপুৰ গাঁও পায়গৈ। তেওঁ ওচৰতে থকা দোকানীজনক দোকানত সোধে যে ভুতুনি চিকাৰীজন ক'ত আছে। অ দোকানী, আপুনি জানে নেকি এই যে ভুতুনি চিকাৰীজন যে জনাজাত হৈ আছে, তেখেতৰ ঠিকনাটো মোক দিবচোন। তেওঁক আপুনি সেই কবৰস্থানত থকা ঘৰটোতে পাব। আপুনি এই ৰাস্তাৰে পোনে পোনে গৈ থাকক, চিধা গৈ পিনি আপুনি তেখেতৰ ঘৰ পাবগৈ। কি ক'লা তুমি? কবৰস্থান? কেলে ভয় খুৱাইছা? মইতো আগৰ পৰাই গাঁৱৰ উৰি ফুৰা ভুতুনিজনীক লৈ চিন্তাত আছো, তুমি আকৌ কবৰস্থানলৈ পঠিয়াইছা। কেনেবাকৈ বেলেগ এজনী ভুতুনিৰ উলমি নাহিলেহে ৰক্ষা। অহ, কবৰস্থান। আপুনি ভয় নাখাব। ইয়াত আমাৰ গাঁৱৰ তান্ত্ৰিকৰ পৰা সকলো ভূতে ভয় খাই থাকে। সেই কোনো ভুতুনিৰ ইমান সাহস নাই যে ইয়ালৈ আহিব পাৰিব। আপুনি নিশ্চিন্ত মনে যাওক। ঠিক আছে বাৰু, তুমি কৈছা যেতিয়া যাওঁ আৰু। তাৰ পিছত গামবুঢ়া কবৰস্থানৰ ফালে যায়। কিছু দূৰ যোৱাৰ পাছত তেওঁ এটা কবৰস্থান পায়গৈ। তেওঁ কবৰস্থানৰ ওচৰ গৈ দেখে যে কবৰস্থানত এটা সৰু ঘৰ আছিল, য'ৰ পৰা ধূপ ধূনা আদি জ্বলাৰ গোন্ধ আহে। গামবুঢ়াই সেই ঘৰটোৰ ওচৰ গৈ খিৰিকীৰে চাই যে তান্ত্ৰিকজন সেইজন যিজন ভুতুনি চিকাৰী বুলি কয় সকলোৱে, তেওঁ তাত বহি আছে। তেওঁৰ দীঘল দীঘল চুলি আৰু দাড়ি আছিল, আৰু গোটেই শৰীৰত ভস্ম লগোৱা আছিল। গামবুঢ়াৰ অহাৰ শব্দ শুনি তান্ত্ৰিকজনৰ চকু খোল খায়। আহা গামবুঢ়া, আহা। কোৱা, কেনেকৈ অহা হ'ল ইয়ালৈ তোমাৰ? প্ৰণাম তান্ত্ৰিক। আপুনি কেনেকৈ জানিলে মই গামবুঢ়া হয় বুলি? যদি আপুনি গম পালে তেন্তে মোৰ সমস্যাটোৰ কথাও আপুনি জানে নিশ্চয়। আমাৰ গোটেই গাঁৱত এজনী উৰি ফুৰা ভুতুনিয়ে বাস লৈছে। সন্ধ্যা হোৱা মাত্ৰে তাই গাঁৱত উৰি উৰি আহে, আৰু যিজন মানুহকে দেখে তাইকে উঠাই লৈ যায়। আৰু সেইকাৰণে সন্ধ্যা হোৱাৰ লগে লগে গাঁৱৰ কোনো মানুহে ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰে, যাৰ বাবে গাঁৱৰ মানুহৰ জীৱনত বহুত বেয়া প্ৰভাৱ পৰিছে। বহু সময় গাঁৱলৈ জংঘলৰ জীৱ-জন্তু আহি যায় আৰু ঘৰৰ পোহনীয়া জন্তুবোৰক উঠাই নিয়ে। ভুতুনিৰ ভয়তে গাঁৱৰ মানুহে ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা হৈছে। জংঘলৰ জীৱ-জন্তুবোৰকো খেদাব নোৱাৰা হৈছে। অনুগ্ৰহ কৰি তান্ত্ৰিক আমাক সহায় কৰক। আপুনিয়ে আমাৰ একমাত্ৰ আশা ভৰসা। ঠিক আছে, মই আপোনালোকক সহায় কৰিম। ব'লক, মোক আপোনালোকৰ গাঁৱলৈ লৈ ব'লক। মই সেই ভুতুনিজনীক এসেকা দিহে এৰিম আজি। তাৰ
পিছত তেওঁলোক দুজন মাধৱপুৰলৈ ওলাই কিছু সময় পিছতে তেওঁলোকে মাধৱপুৰ পায়গৈ গোটেই গাঁৱত সকলোৱে গম পাই যায় যে জনাজাত তান্ত্ৰিক ভুতুনি চিকাৰী তাহাঁতৰ গাঁৱলৈ আহিছে বহুতো গাঁৱৰ মানুহে তান্ত্ৰিকজনক সহায় বিচাৰি আহে আৰু নিজৰ সমস্যাবোৰ তান্ত্ৰিকক কয় তান্ত্ৰিক বাবা আপুনি ৰক্ষা কৰক এইখন গাঁৱত থকা সেই পাপী ভুতুনিজনীয়ে সকলোবোৰ শেষ কৰি পেলালে সেই পাপী ভুতুনিজনীৰ বাবে মোৰ সকলোবোৰ ছাগলী জংঘলৰ বাঘে খাই পেলালে আৰু গাঁৱৰ সকলোবোৰ মানুহৰে লোকচান হৈছে পাপী ভুতুনিজনীৰ বাবে তাইক মাৰি শেষ কৰক তান্ত্ৰিক বাবা সেই ভুতুনিজনীয়ে মোৰ দুজনী ছোৱালীক উঠাই আনিলে হিচাপ নাই যে ভুতুনিজনীয়ে গাঁৱৰ কিমান মাকৰ সন্তানক মাৰি পেলালে আপুনি আমাক সহায় কৰক বাবা সহায় কৰক ঠিক আছে তোমালোকে ভয় নাখাবা সকলোৱে মই আছো নহয় তোমালোকে ভয় নাখাবা ভুতুনিজনীক মই শেষ কৰি পেলাম সকলোবোৰ গাঁৱৰ মানুহে বহুত সুখী হয় আৰু তান্ত্ৰিকজনৰ জয়গান গাবলৈ ধৰে চোৰেলৰ চিকাৰী জিন্দাবাদ জিন্দাবাদ আজি সকলো গাঁৱৰ মানুহে সন্ধ্যা হোৱা মাত্ৰে নিজৰ নিজৰ ঘৰলৈ যাবাগৈ আৰু মই বাহিৰত থাকিম যাতে ভুতুনিজনীয়ে মোক লৈ যায় নিজৰ লগত মই তাইৰ ঠিকনাটো জানিব পাৰিম আৰু তাইক মই তাতে শেষ কৰি দিম কিন্তু চিকাৰী বাবা আপুনিতো তাইক নিজৰ শক্তিৰে ইয়াতে মাৰি শেষ কৰিব পাৰে কিন্তু আপুনি তাইৰ ঠিকনালৈ যাবলৈ বিচাৰিছে কিয় ভুতুনিজনীয়ে লগত উঠাই নিয়া মানুহবোৰক কি বা কৰিলে তাই খায়ে পেলালে নে বা বলিয়ে দিলে নে বা কিয়ে কৰিলে সেয়া সকলোবোৰ তাইৰ ঠিকনালৈ গৈহে জানিব পাৰিম সেইকাৰণে মই তাইৰ ঠিকনাটো জানিব বিচাৰোঁ আপুনি বহুত বুদ্ধিমান হয় চিকাৰী বাবা মই মানিছোঁ কিন্তু আপোনাক দেই ভুতুনি চিকাৰী জিন্দাবাদ তাৰ পিছত তাহাঁতি সকলোবোৰ নিজৰ নিজৰ ঘৰলৈ যায়গৈ আৰু ভুতুনি চিকাৰী তাতে এটা শিলৰ কিনাৰত বহি থাকে কিছু সময় পিছত তালৈ সেই ভুতুনিজনী উৰি উৰি আহে আৰু ভুতুনিজনীয়ে তান্ত্ৰিকটোক দেখে এটা আৰু চিকাৰ মূৰ্খ নিজৰ ঘৰত লুকায়ে নাথাকিলে এনে লাগিছে আজি ভুতুনি দেৱী মোৰ পৰা বহুত সুখত আছে সেইকাৰণে ইমান সোনকালে এটা চিকাৰ পালো মই তাৰ পিছত ভুতুনিজনে তান্ত্ৰিকক উঠাই লৈ যায় কিছু সময়ৰ পাছতে ভুতুনিজনে তান্ত্ৰিকক লৈ নিজৰ ঠাই পায়গৈ যিটো জংঘলৰ মাজত আছিল তাত বহুতো হাড় আৰু মানুহৰ কংকাল চাৰিওফালে পৰি আছিল কি তোৰ অলপো ভয় নালাগিলে মোৰলৈ তইতো এবাৰো নিচিঞৰিলি যেতিয়া মই লৈ আনিলো তোক তই সহায়ৰ বাবেও কাকো নেমাতিলি বহুত বাহাদুৰ হয়চোন তই তোকো মই বন্দী কৰিয়ে ৰাখিম কি বন্দী কৰি সকলোবোৰ গাঁৱৰ মানুহক বন্দী কৰি ৰাখিছ সেইটো কোৱা চা তাত কিমান যে গাঁৱৰ মানুহ আছে এই গাঁৱৰ মানুহবোৰ বহুত চতুৰ হয় সন্ধ্যা হোৱাৰ লগে লগে নিজৰ ঘৰৰ ভিতৰত লুকাই থাকে সেইকাৰণে মই ইয়াত বহুত খানা জমা কৰি ৰাখিছোঁ যদি মই কেতিয়াবা নিজৰ চিকাৰ নাপাওঁ তেতিয়া ইয়াৰ পৰাই উলিয়াই মই খাই পেলাওঁ তইও ইয়ালৈ যা বুঢ়া কিন্তু তই সন্ধ্যা হোৱাৰ লগে লগে কেলৈ চিকাৰবোৰ কৰ গাঁৱৰ মানুহবোৰচোন গোটেই দিনৰ দিনটো গাঁওখনত ঘূৰি ফুৰে তেতিয়া কেলৈ চিকাৰ নকৰ দিনত কাৰণ মই এজনী অভিশাপ থকা ভুতুনি হয় যদি মই দিনৰ পোহৰত ওলাই যাওঁ তেন্তে মই জ্বলি ৰাখ বনি যাম সেইকাৰণে মই ৰাতি হোৱা মাত্ৰকে চিকাৰ কৰোঁ তই সোনকালে সেই কুঁৱাটোলৈ যা নহ'লে মই তোক আজিয়ে খাই পেলাম তান্ত্ৰিক বাবাটোৱে বুজি পাই যায় যে ভুতুনিজনীৰ দুৰ্বলতা কি আৰু সি হাঁহিবলৈ ধৰে মূৰ্খ ভুতুনি তই মোক চিনি নাপালি মই হৈছোঁ ভুতুনিৰ চিকাৰী তোক মই এতিয়াই এহেকা দিম আজি তাৰ পিছতে তান্ত্ৰিকে কিবা এটা মন্ত্ৰ পঢ়ে তাত এটা পোহৰ আহে আৰু সেই ভুতুনিজনী পোহৰৰ বাবে জ্বলিবলৈ ধৰে তান্ত্ৰিক তই এয়া ভাল নকৰিলি বন্ধ কৰ পোহৰটো বন্ধ কৰ তান্ত্ৰিক এৰি দে মোক কিন্তু চিকাৰীয়ে নিজৰ মন্ত্ৰ পঢ়া বাদ নিদিয়ে আৰু কিছু সময় পাছতে সেই ভুতুনিজনী ভস্ম হৈ যায় তান্ত্ৰিকে সেই কুঁৱাৰ পৰা গাঁৱৰ মানুহবোৰক উলিয়ায় তাৰ ভিতৰত কিছুমান মানুহ ভুতুনিয়ে খাই পেলায় কিন্তু বহুত মানুহ বাচি যায় তাৰ পিছত তাহাঁতি গাঁৱলৈ যায় আৰু পুৱা গাঁও পায়গৈ আৰু চিকাৰীক সকলোৱে ধন্যবাদ জনায়